Hello friends, স্বাগতম জনাইছো আপোনালোক সকলোকে FactzAXOM খুবই নতুন আৰু ফ্ৰেছ এপিসোডলৈ। বন্ধুসকল, নিশ্চয় আপোনালোকে সিনেমা চাই ভাল পায় আৰু সিনেমা জগতৰ তাৰকাসকলৰ বিষয়ে জনাত খুবই আগ্ৰহী। সেয়েহে থাম্বনেল আৰু ভিডিঅ'টিৰ টাইটেল চাই আমাৰ ভিডিঅ'টিত ক্লিক কৰিছে। গতিকে বন্ধুসকল, মই আপোনালোকক নিৰাশ নকৰি হিন্দী সিনেমা জগতৰ 10 জন খুবই প্ৰতিষ্ঠিত তাৰকাৰ আচল নাম সম্পৰ্কে কম, যাক শুনি আপুনি আচৰিত হোৱাৰ লগতে বিশ্বাস কৰিবলৈ টান পাব। আৰু লগতে মই 100% গ্যাৰাণ্টি ক'ব পাৰিম যে এই কথা আজিৰ আগতে আপোনাক কোনেও কোৱা নাছিলে। চল ঝুটা। কিন্তু বন্ধুসকল, এই সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত ভিত্তি কৰি বনোৱা ভিডিঅ'। সো বলক বন্ধুসকল, আৰু পলম নকৰি আগবাঢ়ো আমাৰ মেইন ভিডিঅ'লৈ। বন্ধুসকল, বলিউড ইণ্ডাষ্ট্ৰীৰ কমেডি কিং হিচাপে খ্যাত জনি লিভাৰৰ প্ৰকৃত নাম হৈছে জন প্ৰকাশ ৰাও জানুমালা। আচৰিত যেন লাগিলেও সঁচা ফ্ৰেণ্ডছ, জন্মসূত্ৰে লাভ কৰা এইটো নাম সলাই পিছত তেওঁ ইণ্ডাষ্ট্ৰীত নিজৰ নাম জনি লিভাৰ ৰাখিছিল। এইটো সঁচা ফ্ৰেণ্ডছ, বলিউডৰ সিংহম হিচাপে খ্যাত অজয় দেৱগনৰ প্ৰকৃত নামো অজয় দেৱগন নহয়। তেওঁৰ প্ৰকৃত নাম হৈছে বিশাল বীৰু দেৱগন। অজয় দেৱগন তেওঁৰ প্ৰফেচনেল নামহে মাত্ৰ। বন্ধুসকল, নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ স্বত্বাধিকাৰী জন আব্ৰাহামক নিশ্চয় আমি সকলোৱে চিনি পাওঁ। কিন্তু বন্ধু, আপুনি বাৰু জানেনে যে জন আব্ৰাহামৰ প্ৰকৃত নাম জন আব্ৰাহাম নহয়, বৰঞ্চ ফাৰহান আব্ৰাহামহে। বলিউড জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফৰ প্ৰকৃত নাম হৈছে কেটৰিনা টাৰ্কুই। মাকৰ পৰামৰ্শ মতে বলিউডত ভৰি থোৱাৰ পূৰ্বে কেটৰিনাই নিজৰ নাম কেটৰিনা টাৰ্কুৱেটৰ পৰা কেটৰিনা কাইফ ৰাখিছিল। ৱেল ফ্ৰেণ্ডছ, আমাৰ মাজৰ বেছিভাগে নিশ্চয় মিথুন চক্ৰৱৰ্তীক মিথুন দা বুলিয়ে চিনি পাওঁ। কিন্তু বন্ধুসকল, আপুনি জানি আচৰিত হ'ব যে মিথুন দাৰ মিথুন নামটোৱে প্ৰকৃত নাম নহয়। মিথুন চক্ৰৱৰ্তীৰ প্ৰকৃত নাম হৈছে গৌৰাংগ চক্ৰৱৰ্তী। মিথুন তেওঁৰ প্ৰফেচনেল নামহে মাত্ৰ। কবিৰ সিঙৰ জনপ্ৰিয়তাৰ পাছত কবিৰ সিঙৰ লিড এক্ট্ৰেছ কাইৰা আদৱানীক নিশ্চয় আমি সকলোৱে চিনি পাওঁ। কিন্তু বন্ধুসকল, কাইৰা আদৱানীৰ কাইৰা নামটো প্ৰকৃত নাম নহয়। কাইৰা আদৱানীৰ আচল নাম হৈছে আলিয়া আদৱানী। ছলমান খানৰ পৰামৰ্শ অনুসৰি কাইৰা আদৱানীয়ে নিজৰ নাম আলিয়া আদৱানীৰ পৰা কাইৰা আদৱানী ৰাখিছিল। কবিৰ সিঙৰ পাছত এইবাৰ জানো আহক বাহুবলীৰ দেৱসেনাৰ কথা। হয় ফ্ৰেণ্ডছ, দেৱসেনা হিচাপে খ্যাত অনুষ্কা ছেট্টীৰ প্ৰকৃত নাম হৈছে সুইটি ছেট্টী। আৰু তেওঁৰ এই সুইটি নামটো বলিউড জগতত খুবেই জনপ্ৰিয়, কিয়নো ডাইৰেক্টৰ, প্ৰডিউচাৰ বা কো আৰ্টিষ্ট সকলোৱে তেওঁক সুইটি নামেৰে মাতে। কিন্তু মই চিয়ৰ যে আপুনি দেৱসেনা অৰ্থাৎ অনুষ্কা ছেট্টীৰ সুইটি নামটো সম্পৰ্কে আজিৰ আগতে জনা নাছিল। বন্ধুসকল, দেৱসেনাৰ কথা আলোচনা হ'লেই যেতিয়া বাহুবলী অৰ্থাৎ প্ৰভাসক কেনেকৈ এৰি থৈ যাওঁ। বন্ধুসকল, প্ৰভাসৰ প্ৰকৃত নামটো খুবেই দীঘল। তেওঁৰ প্ৰকৃত নাম হৈছে ভেংকটা সত্যনাৰায়ণা প্ৰভাস ৰাজু উপলাপত্তি। আৰু হয়তো ইমান দীঘল নাম হোৱা হেতুকে তেওঁ নিজৰ নামটো চমুকৈ প্ৰভাস হিচাপে উল্লেখ কৰিয়ে ভাল পায়। বন্ধুসকল, এইবাৰ জানো আহক বলিউড জগতৰ ছুপাৰ খিলাৰী অক্ষয় কুমাৰৰ আচল নামৰ কথা। বোলছবি নিৰ্মাতা মহেশ ভাটৰ পৰামৰ্শতে অক্ষয় কুমাৰে নিজৰ নামটো অক্ষয় কুমাৰ ৰাখিছিল। ইয়াৰ আগতে তেওঁৰ নাম আছিল ৰাজীৱ হৰিয়ম ভাটিয়া। বন্ধুসকল, আমাৰ আজিৰ এপিছডটিত একেবাৰে শেষত ৰিভিল কৰিবলৈ ওলাইছো বোলছবি জগতত বিগ বি হিচাপে খ্যাত অমিতাভ বচ্চনৰ প্ৰকৃত নামৰ কথা। হয় বন্ধুসকল, এইটো 100% শুদ্ধ যে অমিতাভ বচ্চনৰ প্ৰকৃত নাম হৈছে ইনকলাব শ্ৰীবাস্তৱা। এতিয়া কওক ফ্ৰেণ্ডছ, আজি আমাৰ এপিছডটি চাই আপুনি কেনে পালে? আগতে জানো কৈছিল কোনোবাই আপোনাক এনেকুৱা ইণ্টাৰেষ্টিং আৰু আমেজিং কথা? চ' ফ্ৰেণ্ডছ, পলম কিহৰ? এনেধৰণৰ ইণ্টাৰেষ্টিং আৰু আমেজিং খবৰৰ বাবে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক। লগতে আমাৰ ভিডিঅ'টো সম্পৰ্কত আপোনাৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত কিছুমান নতুন আৰু আমেজিং ইণ্টাৰেষ্টিং খবৰৰ সৈতে। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।